ৰাইজে ভাল পাওক বুলিয়ে গাইছোঁ। ৰাইজে এতিয়া ভাল পায় নেপায় ৰাইজৰ কথা। এতিয়া মোৰ বিয়া সোমা 10 বছৰ হৈছে। তাৰ আগৰ 7-8 বছৰ তাৰ আগৰ বহুত আগৰ পৰা অলপ গাইছিলোঁ। সৰু সৰু থিয়েটাৰবিলাকত এনে গীত গাওঁ আৰু কেতিয়াবা সৰু সুৰা প্ৰগ্ৰামত যাওঁ তেনেকুৱাকৈ। তাৰপিছৰ পৰা এতিয়া মই এইবিলাক বাদেই দিলোঁ আৰু বহুত দিন চৰ্চা কৰা নাই। সকলোৱে বা তেনেকৈ কোৱাৰ কাৰণে ভাল হৈছে বুলি কোৱাৰ কাৰণে ভাল লাগিছে এতিয়া মনত। চবৰ গীতে মই অলপ অলপ চেষ্টা কৰোঁৱে আৰু মানে শান্তাও যি গীতবিলাক গাওঁ আগতে। তাৰ বাহিৰে আকৌ তাৰমানে নতুন কিছুমান গীত থিয়েটাৰত হেৰি কৰি দিয়ে যে লিখি সুৰ দিয়ে, সেইবিলাক মই নতুন নতুন গীত তাৰমানে বেছি গাইছিলোঁ। অনিন্দিতা পালৰ এটা গীত মই ভাল পাওঁ আৰু তাকে অলপ গাই দিছোঁ। কৰে যাক সপোন যেন বৰষুণ, কৰে যাক সপোন যেন বৰষুণ। শান্তাৰ যি গীতটো এটা ভাল পাওঁ মই। অ চেনা অ চেনা অ চেনা অ দেহাৰে পুৰণি নিশা নাহে টোপনি, দূৰৰে পেপাতি নিশা কৰে আমনি। মই এটা জুবিন দা গীত অকণমান গুণগুণাই দিওঁ। পাখি মেলি দিয়ে মোক গানে আজি। তাৰমানে বহুত দিন এইবিলাক মই চৰ্চা কৰা হেৰি কৰিলোঁ যে পাহৰি গৈছোঁ গীতবিলাক। এনেই গাওঁ আগতে জুবিন দা গীত খুব ভাল পাওঁ মই। সপোনটো বহুত থাকে মানুহৰ জীৱনত, ক'তনো সেইবিলাক বা এনেকুৱা দুখীয়া মানুহৰ ক'ত আগবাঢ়ি যাব পাৰিম বুলি বোলে সেইবিলাক মনতে থাকে আৰু আশাবিলাক। ৰাইজে যদি সেইবিলাক সহায় কৰে বা আগবাঢ়ি